জন্মৰ ভিত্তিত মানুহ এজনক যেতিয়া একোটা জাতিৰ প্ৰতি চিনাক্ত কৰা হয়, এয়া সঁচাকৈ জাতিৰ ডেফিনিশ্যন হয়নে? চাওঁ আহক এই ভিডিঅ'টোত। কোনো এজন ব্যক্তিৰ জন্মৰ জৰিয়তে তেওঁ যিটো গ্ৰুপৰ পৰা বিলং কৰে, যিটো কমিউনিটিৰ পৰা আহে, তেওঁক সেই জাতি বুলি সাধাৰণতে গণ্য কৰা হয়। এটা জাতিৰ সাংস্কৃতিক সামাজিক উপাদান আন এটা জাতিতকৈ সাধাৰণতে পৃথক হোৱা দেখা যায়। সেয়েহে প্ৰত্যেকটো জাতিয়ে পৃথক পৃথক ধৰণেৰে নিজৰ নিজৰ সমূহীয়া উদ্দেশ্য সাধনৰ বাবে নিজৰ সংস্কৃতি ৰক্ষা কৰি আহিছে। জাতি হৈছে একোটা ব্যৱস্থা বা একোটা ব্যক্তিৰ সমষ্টি, যি সমষ্টি গঠন হয় তেওঁৰ বৃত্তিৰ জৰিয়তে। Caste is defining as a group of individuals which is based on their occupational position rather than their birth identity. প্ৰতিটো জাতিৰে নিজৰ নিজৰ সামাজিক আদান প্ৰদান, খোৱা বোৱা, পিন্ধা উৰা, সাজপাৰৰ ক্ষেত্ৰত বা বিয়া বাৰুৰ ক্ষেত্ৰত নিজৰ নিজৰ যি ধৰণৰ ৰীতি পূৰ্বৰে পৰা চলি আহিছে, এই ৰীতি নীতিসমূহৰ ধাৰাবাহিকতা ৰক্ষা কৰিব বিচাৰে। সেয়েহে সহজে আমি দেখিবলৈ পাওঁ যে জাতি ব্যৱস্থাৰ যি ধৰণৰ জাতি ব্যৱস্থাত থকা কিছুমান বাধা নিষেধৰ বাবে ইণ্টাৰকাষ্ট মেৰেজক আজিৰ তাৰিখতো সমাজে কোনো এটা জাতিয়ে সহজে স্বীকাৰ নকৰে। মেৰেজৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ, লগতে আহিলে প্ৰত্যেক জাতিৰে নিজৰ নিজৰ সাজপাৰ আছে, সাজ সজ্জা আছে, আৰু এই সাজ সজ্জা, উৎসৱ পাৰ্বণ, বিভিন্ন ধৰণৰ সাংস্কৃতিক উপাদান, এই উপাদানসমূহৰ জৰিয়তে তেওঁলোকে নিজৰ সভ্যতা সংস্কৃতি জীয়াই ৰাখিবলৈ চেষ্টা কৰি আছে। ইণ্টাৰকাষ্ট মেৰেজক আজিৰ তাৰিখতো সমাজে কোনো এটা জাতিয়ে সহজে স্বীকাৰ নকৰে। মেৰেজৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ, লগতে আহিলে প্ৰত্যেক জাতিৰে নিজৰ নিজৰ সাজপাৰ আছে, সাজ সজ্জা আছে, আৰু এই সাজ সজ্জা, উৎসৱ পাৰ্বণ, বিভিন্ন ধৰণৰ সাংস্কৃতিক উপাদান, এই উপাদানসমূহৰ জৰিয়তে তেওঁলোকে নিজৰ সভ্যতা সংস্কৃতি জীয়াই ৰাখিবলৈ চেষ্টা কৰি আছে। আমাৰ ভাৰতীয় সমাজ ব্যৱস্থাত বিভিন্ন ধৰণৰ জাতি উপজাতিৰ বৰ্ণনা আমি দেখিবলৈ ভাৰতবৰ্ষৰ লগতে অসমতে আমি জাতি জনজাতীয় লোকৰ সংমিশ্ৰিত সংস্কৃতিৰ অৱদানৰ জৰিয়তে আমাৰ অসমীয়া জাতিটো গঠন হৈছে। গতিকে জাতিৰ এই জাতিৰ বিষয়ে আলোচনা কৰাটো খুব এটা ডাঙৰ বিষয়। ইয়াক ইমান সহজে কৈ বৰ্ণনা কৰিব নোৱাৰি। মই আগলৈও জাতি সম্পৰ্কে